লখিমপুৰৰ বগীধলা কাণ্ডৰ উত্তেজনা এতিয়াও মাৰ যোৱা নাই। এতিয়া বাগিচাৰ ভিতৰত শ্ৰমিকৰ হুংকাৰ, বাগিচাৰ শ্ৰমিক সমাজে বৰ্জন কৰিব পঞ্চায়ত নিৰ্বাচন। বগীধলা কাণ্ডৰ পাৰ্শ্বক্ৰিয়া, পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ হুংকাৰ বাগিচাৰ শ্ৰমিকৰ। প্ৰথমে বগীধলা কাণ্ড, তাৰ পিছত বাগিচা লকআউট, বাগিচাৰ পৰিচালকৰ আঘৰত। এনে সময়ত কিদৰে জীৱন যাপন কৰিছে বাগিচাৰ শ্ৰমিকে। গুলীবিদ্ধ শৰীৰ লৈ বাগিচাতে ছটফটাইছে শ্ৰমিকে। খবৰ ল'বলৈ আহৰি নাই শাসক বিৰোধীৰ। প্ৰাগ নিউজৰ সাংবাদিকৰ ওচৰত উচুপি উঠিল দুৰ্ভগীয়া শ্ৰমিক। বহুত কষ্টত জীয়াই আছো। আমাৰ সৰু সৰু ল'ৰা ছোৱালী আছে। আমাৰ পাইপ ইয়ালে বিচাৰিবলৈ আহিলে মালিকে আমাক কি ধৰণে একদম মানে চৰাই পাখৰৰ লেখিয়া গুলি চৰাই নকৰে। আৰু আমাৰ সৰু সৰু ল'ৰা ছোৱালীক আমি একমুঠি ভাত দিবৰ কাৰণে পৰা নাই আজিলৈকে। আৰু এতিয়া এই শ্ৰমিক আমি ইমান কষ্টত আছো, কোনো একটা আমাৰ চৰকাৰে আহি পেলাই আমাক একটা মাত মাতিব নোৱাৰে। এবাৰ আমি ভোট কিন্তু কাকো নিদো। ভোট দিতে যোনে আহিব আমি কাকো ভোট নিদো। কাক দিম, কাক জিতাই পেলাই আমি ডাঙৰ কৰিম। আপটাই বিচাৰ কোনো ল'বলৈ নাহে, কোনো চৰকাৰ বিচাৰ নলয়। আমি কাক ডাঙৰ কৰিবাৰ, কাক ওপৰ ফালে উঠাম, আমাৰ কাকো ভোট দিবলৈ ইয়াতে নাই। ইমান দিগদাৰ হৈছে যে আমি বহিব নোৱাৰো, লেট্ৰিন কৰিব নোৱাৰো, শুবলৈ নোৱাৰো। এতিয়া মোৰ সৰু সৰু ল'ৰা আছে, এতিয়া গুলি থাকি গৈছে, এতিয়া মই খোজকাঢ়িব নোৱাৰো। এতিয়া মোৰ সৰু ল'ৰাক কেৱল ৰাজনৈতিক নেতাই নহয়, শ্ৰমিকৰ ক্ষোভাগ্নিৰ পৰা সাৰি নগ'ল জুবিন কৃষ্ণমণি সাজন নায়কো। দুখিছো শিল্পী সমাজে জুবিন গাৰ্গক, কৃষ্ণমণি চুতীয়াক, সাজন নায়কক বা সুবিল বাৰ্গক তেওঁলোকে আমাৰ এই চাহ বাগিচাৰ কলা সংস্কৃতিক লৈ মেলি পেলাই তেওঁলোকে গান ৰচনা কৰে আৰু তেওঁলোকে TRP আদায় কৰে। কিন্তু আমি দেখিবলৈ পাইছো এতিয়া কিন্তু কোনো মাত মতা নাই, ইয়াত কোনো এজন অহা নাই, না APP, না BJP, না কংগ্ৰেছ নাই। ইয়াত দেখিবলৈ পাইছো শিল্পী সমাজ আহিছো, আমি শিল্পী সমাজ আহিছো। আমি সেইকাৰণে ধিক্কাৰ দিছো চাহ শ্ৰমিক। এইসকল শ্ৰমিকৰ কথা এতিয়া শুনিব কোনে? উপাৰ্জনহীন শ্ৰমিকে দিন পাৰ কৰিছে অনাহাৰ অনিদ্ৰা। গোলাঘাটৰ পৰা গিৰিণ বৰা সহযোগত উৎপল বৰা ৰিপৰ্ট, প্ৰাগ নিউজ।